ৰাহুলক আজিহে লগ পালো, চাকৰি বাকৰি হ'ল নেকি? এক মিছা কথা কওঁ, চাকৰি হোৱা বুলিয়ে কওঁ। ফ'ৰ গ্ৰেডত চাকৰি পালো নহয়। পিছত আজি কিয় নেগেলি? আজি বৃহস্পতিবাৰ, ছেকেণ্ড ছেটাৰডে, সেইকাৰণে বন্ধ। বৃহস্পতিবাৰ ছেকেণ্ড ছেটাৰডে? তক কি প্ৰশ্ন সুধে মোক আহি কবি হা। হ'ব দে কম নাকি? কবি কিন্তু। অবিনাশ ৰায়। হে ৰাখাইছে, যা 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 যা। অবিনাশ ৰায়। য়েছ ছাৰ। তোমাক যি সুধি যাম উত্তৰ দি যাবি। হ'ব ছাৰ। তোমাৰ বয়স কিমান? 15 বছৰ ছাৰ। বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী কোন? নৰেন্দ্ৰ মোদী। বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী কোন? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। যা হ'ব যা। আহিলি কি সুধিছে কত? 1 নম্বৰ 15 বছৰ, 2 নম্বৰ নৰেন্দ্ৰ মোদী, 3 নম্বৰ হিমন্ত বিশ্ব শৰ্মা। নেক্সট ৰাহুল ৰায়। হে তোক ডাকাইছে, যা 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 যা। ৰাহুল ৰায়। য়েছ ছাৰ। মই যি সুধি যাম তুমি উত্তৰ দি যাবি। হ'ব ছাৰ। বৰ্তমান পৃথিৱীৰ বয়স কিমান? 15 বছৰ ছাৰ, 15 বছৰ। তোমাৰ নাম কি? নৰেন্দ্ৰ মোদী। তোমাৰ দেউতাৰ নাম কি? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। পাগল ওলে, যা 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 যা। ৰাহুল ঠিকতে তই কেনেকৈ দুখ পাইছা? ৰাতি মই 5 বিল্ডিঙৰ ওপৰত আছিলোঁ। তাৰপাছত সেই 5 বিল্ডিঙৰ তলত 2000 টকা এখন নোট। তাৰপাছত সেই নোটখন কুৰাবা বিল্ডিঙৰ পৰা যা জোৰে চাপ দিলোঁ না। তাৰপাছত চাপ দিয়া 2000 টকা নোটখন পাং নাপাঙতে পৰিলওঁ নহয় বিচনাৰ পৰা। তাৰপাছত ইমান ভালকৈ পাই আছিলোঁ, পৰিলওঁ নহয় বিচনাৰ পৰা, পালং দুখ। বিচনাৰ পৰা পৰিয়াইতো মোৰ এই অৱস্থা। মোৰ সপোন পুৰাই নহ'ল।